নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো নৱম শ্ৰেণীৰ বহুপদ চেপ্টাৰটি আৰু এইটো হ'ব এই চেপ্টাৰটিৰ 5 নং খণ্ড আৰু আজি আমি ডিসকাস কৰিম ভাগশেষ উপপাদ্যৰ ওপৰত ভাগশেষ উপপাদ্যলৈ যোৱাৰ আগতে প্ৰথমতে আমি কেইটামান বেসিক কনসেপ্টস জানি ল'ব লাগিব প্ৰথমতে আমি জানিব লাগিব উৎপাদক আৰু গুণিতকনো কি এটা উদাহৰণ দিছো মই 8 টো আমি লিখিব পাৰো 1 * 8 বা 2 * 4 বুলি এতিয়া চোৱা 8ক 8ৰে যদি হৰণ কৰো হৰণফলটো 1 ওলাই মানে মিলি যায় হেদৰে 8ক যদি 2 ৰে হৰণ কৰো 4 ওলাই হৰণফলটো মিলি যায় গতিকে যিবিলাক সংখ্যাই 8ক হৰণ কৰিলে মিলি যায় সেই সংখ্যাবিলাকক কোৱা হয় 8ৰ উৎপাদক বুলি 8ৰ উৎপাদক কি হ'ব তেতিয়াহলে 1 2 4 8 এই চাৰিটা তেনেদৰে গুণিতক কোনবিলাক যিবিলাক সংখ্যাক 8ৰে হৰণ যায় পুৰণৰ নেতাখন আমি মনত পেলাও 8 * 8 8 * 16 8 * 3 = 24 তেনেকে গৈ থাকিব এতিয়া 8 16 24 এই সংখ্যাবিলাকক কি হয় 8ৰে হৰণ যায় এতিয়া সেই সংখ্যাবিলাকক কোৱা হয় 8ৰ গুণিতক বুলি এতিয়া উৎপাদক আৰু গুণিতকৰ এটা পৰস্পৰ সম্বন্ধ আছে সেই সম্বন্ধটো মই দেখাই দিছো 16 টো আমি কি লিখিব পাৰো 8 আৰু 2 ৰ পূৰণফল হিচাপে এতিয়া 8 আৰু 2 টো হৈছে 16ৰ উৎপাদক আৰু 16 টো আমি ক'ব পাৰো যে 8ৰ গুণিতক বা 2 ৰ গুণিতক বুজি পাইছা আকোটা উদাহৰণ দিছো 12ক আমি 6 ৰে হৰণ কৰিছো 12 টো আমি কি বুলি লিখিব পাৰো 6 * 2 6 আৰু 2 ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো গতিকে 6 আৰু 2 একেটা হৈছে 12ৰ উৎপাদক আৰু হেদৰে আমি কি ক'ব পাৰো 12 টো 2 ৰ গুণিতক কিন্তু অন্য এটা উদাহৰণ যদি আমি চাও 15ক যদি আমি 6 ৰে হৰণ কৰো তেতিয়া কি হ'ব চোৱা 15ক 6 ৰে হৰণ কৰিলে মিলি না যায় 15ক যদি আমি 6 ৰে হৰণ কৰো কি হ'ব 6 * 2 = 12 বাকি থাকিব 3 বাকি থাকিলে গতিকে আমি 15 টো কি বুলি লিখিব পাৰো 6 * 2 6 * 2 + 3 মানে 3 টো হৈছে বাকি ভাগশেষ তলকে পাই আহিছিলা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি এইটো এই ধৰণে আমি প্ৰকাশ কৰিছো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি 6 টো হৈছে ভাজক 2 টো হৈছে ভাগফল 3 টো হৈছে ভাগশেষ যেতিয়া হৰণ কৰতে বাকি থাকি যায় তেতিয়া হলে আমি ক'ব পাৰো যে এই ভাজকটো 15ৰ উৎপাদক নহয় তাৰ মানে আমি 15ক যেতিয়া 6 ৰে হৰণ কৰিছো মিলি না যায় দুবাৰ যায় আৰু 3 বাকি থাকে যেতিয়া বাকি থাকে তেতিয়া আমি ক'ব পাৰো যে 6 টো 15ৰ উৎপাদক নহয় যদি বাকিটো শূন্য থাকে 12ক আমি 6 ৰে হৰণ কৰিছো ভাগফল ওলাইছে 2 বাকি কি ৰৈছে বাকি শূন্য বাকিটো যেতিয়া শূন্য থাকে তেতিয়া আমি ক'ব পাৰো যে 6 টো 12ৰ উৎপাদক হয় ক্লিয়াৰ হৈছে এতিয়া আমি চাও এটা বহুপদ ৰাশিক অন্য এটা বহুপদ ৰাশিয়েনো হৰণ কৰিব পাৰি নে নোৱাৰি এটা বহুপদ লৈছো 9x³ + 6x² + 2x এই বহুপদ ৰাশিটোক যদি আমি x ৰে হৰণ কৰো তেতিয়া কি হ'ব চাবা প্ৰথম পদটো আছে 9x³ তাক আমি x ৰে হৰণ কৰিম মাজত প্লাস চিন আছে গতিকে প্লাস চিন আহিব 6x² ক আকৌ x ৰে হৰণ কৰিব লাগিব মাজত প্লাস চিন আছে 2x ক আকৌ x ৰে হৰণ কৰিব লাগিব হৰণফলটো কিমান লালে 9x² + 6x + 2 এটো লালে হৰণফল এতিয়া এই হৰণফলটোকে কি কৰিছো আমি ইয়াত ব্যৱহাৰ কৰিছো কেনেকৈ কৰিছো চোৱা যেটো আমাৰ ভাজ্য আছিল 9x³ + 6x² + 2x এটো আছিল ভাজ্য এই ভাজ্যটো আমি কি কৰিছো ভাগফল আৰু ভাজকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছো দেখিছা তাৰ মানে আমি 12ক যদি আমি 6 ৰে হৰণ কৰো 2 ওলাই হয়নে 12 টো আমি কেনেকৈ লিখিব পাৰো 6 * 2 একেটাই কৰিছো আমি এই দুটা হৈছে উৎপাদক যেনেকৈ 6 আৰু 2 টো 12ৰ উৎপাদক তেনেকৈ এই বহুপদটোৰ কাৰণে উৎপাদক হৈছে এই দুটা এটা হৈছে x এটা হৈছে 9x² + 6x + 2 এই দুটা হৈছে উৎপাদক বুজি পাইছা আমি ইয়াত চাইছিলো এটা পদ বিশিষ্ট বহুপদৰ হৰণ কৰি এতিয়া আমি দুটা পদ বিশিষ্ট বহুপদৰ হৰণ কৰি চাও এটা বহুপদ ৰাশিক ঠিক আছে ইয়াত এটা বহুপদ লৈছো 3x⁴ - 4x³ - 3x - 1 হৰণটো কেনেকৈ কৰিম চাই যাবা প্ৰথমতে আমি কি কৰিম দুইটা বহুপদ ৰাশিৰ প্ৰথম পদটো চাম ইয়াত প্ৰথম পদ আছে 3x⁴ ইয়াত আছে x এতিয়া আমি কি কৰিম x ৰ লগত কি পূৰণ কৰিলে 3x⁴ হ'ব হেতু আমি চাম কি পূৰণ কৰিব লাগিব 3x³ পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰি দিম এতিয়া পূৰণ কৰোতে কি কৰিম এই গুটেই বহুপদ ৰাখিলো চাম x - 1 তাৰ লগত 3x³ এটো পূৰণ কৰিম এই দুটা
এই দুটা পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব চাবা 3x টু দি পাৱাৰ অফ 4 ওলালে প্ৰথমতে x ৰ লগত আমি 3x কিউব পূৰণ কৰিলে পালো 3x টু দি পাৱাৰ অফ 4 তাৰ পিছত -1 ৰ লগত -1 টোৰ লগত 3x কিউব টো পূৰণ কৰিছো কি হ'ব -3x কিউব এতিয়া কি হ'ব যেটো তলৰ লাইন আছে তলৰ লাইনটো আছে 3x টু দি পাৱাৰ অফ 4 3x কিউব এই তলৰ লাইনটোত কি হয় যদি প্লাস চিন থাকে আমি মাইনাস বুলি ধৰিব লাগে মাইনাস থাকিলে প্লাস বুলি ধৰিব লাগে গতিকে ইয়াত আছে 3x টু দি পাৱাৰ অফ 4 তাৰ আগত আছে প্লাস চিন হেতু আমি মাইনাস বুলি ধৰিছো গতিকে প্লাস 3x টু দি পাৱাৰ অফ 4 মাইনাস 3x টু দি পাৱাৰ অফ 4 কটাকটি যাব কটাকটি গৈ তলত কি হ'ব 0 0 টো আমি নাপাটো এটা নেক্সট টো কি হ'ব -4x কিউব আৰু তলত আছে -3x কিউব -3x কিউব টো আমি +3x কিউব বুলি ধৰিম কি হ'ব দুইটাৰ বিয়োগফল -x কিউব হ'ব হেতু আমি পাতি দিম -x কিউব এতিয়া ওপৰৰ যদি টাৰ্ম থাকে ওপৰত থকা টাৰ্ম গিটা তললে যদি আমি নমাই আনো -3x -1 আছে হেগিটা যদি আমি তললে নমাই আনো চিনৰ কোনো পৰিৱৰ্তন নহয় এতিয়া সোয়া আমি এটা নতুন বহুপদ পালো -x কিউব -3x -1 এতিয়া এই বহুপদটোক আকৌ x -1 এ হৰণ কৰিম কি হেৰে পূৰণ কৰিব লাগিব x -1 ক -x কিউব পাবলে -x স্কয়াৰ এ পূৰণ কৰিব লাগিব এতিয়া -x স্কয়াৰ লগত x -1 বহুপদটো আমি পূৰণ কৰিম কিমান হ'ব x into -x স্কয়াৰ কিমান হ'ব -x কিউব -1 into -x স্কয়াৰ কিমান হ'ব +x স্কয়াৰ আকৌ এইটা বিয়োগ কৰিম কি হ'ব এই দুটা কটাকটি যাব +x স্কয়াৰ আছে ওপৰত x স্কয়াৰ টাৰ্ম নাই গতিকে +x স্কয়াৰটো আমি তললে নামি আহিলে -x স্কয়াৰ হৈ যাব আৰু ওপৰত যেটো ৰাখি আছিল -3x -1 হেতু তললে নামি আহিব ওপৰত আছে কাৰণে চিনৰ পৰিৱৰ্তন নহয় -3x -1 এতিয়া আকৌ এটা নতুন বহুপদ পাই গলো আমি -x স্কয়াৰ -3x -1 এতিয়া এই বহুপদটোক আকৌ x -1 এৰে হৰণ কৰিম কিমান বাৰ যাব একে ধৰণে কৰিম আমি প্ৰতিটো স্টেপে -x বাৰ যাব -x এৰে পূৰণ কৰিলে কি হ'ব x -1 ক -x স্কয়াৰ +x -x স্কয়াৰ +x স্কয়াৰ কটাকটি যাব -3x এটো +x আছে -x বুলি ধৰিম গতিকে -4x -1 হৈছে এতিয়া আকৌ এটা নতুন বহুপদ পালো -4x -1 x ৰ লগত কি পূৰণ কৰিব লাগিব -4 পূৰণ কৰিব লাগিব -4x -4 into -1 কিমান হ'ব +4 -4x -4x কটাকটি গল তলত আছে +4 প্লাসটো আমি মাইনাস বুলি ধৰিম গতিকে -4 -1 কিমান হ'ব -5 বাকি কি ৰৈ গল -5 ৰৈ গল বাকি আৰু যেটো ভাগফলটো কি ওলালে আমাৰ 3x কিউব -x স্কয়াৰ -x -4 এতিয়া যেটো আমি ভাগশেষ পালো -5 টো ভাগশেষটো উলিওৱাৰ এটা অন্য নিয়মো আছে আমি এনেকুৱা ধৰণে দীঘল হৰণ নকৰিলো আমি ভাগশেষটো উলিয়াব পাৰো কেনেকৈ উলিয়াম চাই লবা আমি কি কৰিছো যেটো ভাজ্য আমাক যেটো বহুপদক হৰণ কৰিব দিছে সেই বহুপদটো আমি px বুলি ধৰি লৈছো px = 3x to the power of 4 -4x কিউব -3x -1 আমি হৰণ কিহে কৰিছিলো x -1 এৰে এটো হৈছে ভাজক এটো হৈছে ভাজ্য এতিয়া ভাজ্যটো আমি কি কৰিছো px বুলি ধৰি লৈছো আমাৰ সুবিধাৰ কাৰণে এতিয়া যেটো ভাজক বহুপদ আছিল ভাজক বহুপদটোৰ আমি শূন্য উলিয়াই লম x -1 টো হৈছে ভাজক বহুপদ এই x -1 ৰ শূন্য কিমান হ'ব 1 কেনেকৈ উলিয়াম আমি শূন্য কেনেকৈ উলিয়াম আগৰ ভিডিওত মই ডিসকাস কৰি আহিছিলো x -1 টো শূন্য বুলি ধৰি লম তাৰ মানে x = কিমান লালে 1 লালে এতিয়া x = 1 টো আমি px ত বহাই দিম px ত বহাই কিমান পাম px টো কি আছিল 3x to the power of 4 -4x cube -3x -1 আছিল এতিয়া আমি উলিয়াম p1 তাৰ মানে x = 1 টো আমি ইয়াত বহাই দিছো px ৰ জায়গাত x ৰ জায়গাত 1 বহালে কি হ'ব 3 into 1 to the power of 4 -4 into 1 cube -3 into 1 -1 3 * 3 4 * 4 3 1 কিমান লালে 3 - 4 * 7 * 8 কিমান লালে -5 তলকে মন কৰা ভাগশেষ ওলালে -5 আমি দীঘলীয়া হৰণ কৰোতেও আমি কিমান লাইছিলে ভাগশেষটো -5 গতিকে এটো এটা উজু নিয়ম ভাগশেষ উলিওৱাৰ নেক্সট আৰু এটা উদাহৰণ দিছো তোমালকে চোৱা x³ + 1 x + 1 এৰে আমি হৰণ কৰিছো এটো হৈছে ভাজক এটো হৈছে ভাজ্য আমি হৰণ কৰিছো হৰণ কৰতে কি কৰিম আমি প্ৰথমতে প্ৰথম পদটো চাম এটাত আছে x এটাত আছে x³ কিহেৰে হৰণ যাব
x স্কোয়াৰ পূৰণ কৰিলে কি হ'ব x + 1ক x³ + x স্কোয়াৰ হয়নে x³ কটাকটি যাব কি বাকি থাকিব -x² ওপৰত আছিলে +1 টো তললে নামি আহিব +1 হ'ব ইয়াত প্লাস চিন আছে +x² আছে তললে নামি আহিলে কি হ'ব -x² হৈ যাব এতিয়া x + 1 এ নতুন বহুপদটোক এই বহুপদটোক কেইবাৰ যাব -x বাৰ যাব -x কৰিলে -x * +x -x² +1 * -x কিমান হ'ব -x² কিটা কটাকটি যাব যেহেতু তলত আছে -x টো গতিকে তললে নামি আহিলে প্লাস হ'ব ওপৰত +1 আছিলে ওপৰত থকা +1 টো আমাৰ চিনৰ পৰিৱৰ্তন নহয় গতিকে x + 1 হ'ল x + 1 কেইবাৰ যাব হৰণ এবাৰ যাব x + 1 এতিয়া চোৱা বাকি কি থাকিলে 0 বাকি পালো আমি 0 এতিয়া তোমালোকক অন্য এটা নিয়ম যে শিকাইছিলো ভাগশেষ উলিওৱাৰ হেতু আমি ইয়াত এপ্লাই কৰি চাম যেটো ভাজক বহুপদটো আছিলে x + 1 x + 1 ৰ 0 কিমান হ'ব 0 হ'ব -1 এতিয়া আমি কি কৰিম px আমি ধৰি লম যেটো ভাজ্য বহুপদটো আছিলে x³ + 1 হেতু আমি px বুলি ধৰি লৈছো এতিয়া px ত আমি কি কৰিম x ৰ মানটো -1 বহাই দিম তাৰ মানে p - 1 বহাই দিম p - 1 কৰিলে কি হ'ব -1 হোল কিউব + 1 -1 কিউব মানে -1 + 1 কিমান লালে p - 1 কিমান লালে 0 লালে ইয়াত কিমান লাইছিলে বাকি 0 লাইছিলে ইয়াতো লালে আমাৰ ভাগশেষটো 0 গতিকে আমি কি কৰিলো যে দীঘল হৰণে কৰিলেও আমাৰ ভাগশেষটো 0 লাইছে আৰু এইটো নিয়মে কৰিলেও আমাৰ ভাগশেষটো 0 লাইছে এইটোকে আমি যদি এটা উপপাদ্য আকাৰ লিখো হেতুকে কোৱা হয় ভাগশেষ উপপাদ্য আমি জেনাৰেলাইজ কৰি লিখো এটা স্টেটমেন্ট আকাৰ যদি আমি কওঁ কি হ'ব চাবা ধৰো px এটা বহুপদ যাৰ মাত্ৰা 1 বা ততোধিক আৰু a যিকোনো বাস্তৱ সংখ্যা যদি px ক x - a ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব pa তোমালকে ইয়াত কম্পেয়াৰ কৰি চোৱা px এটা বহুপদ যাৰ মাত্ৰা 1 বা ততোধিক px কি আছিল ইয়াত x³ + 1 ইয়াৰ মাত্ৰা কিমান মাত্ৰা হৈছে 3 ঠিক আছে নেক্সট কি কৈছে a যিকোনো বাস্তৱ সংখ্যা ইয়াত a কোনটো a হৈছে -1 a হৈছে -1 আমাক হৰণ কিহেৰে কৰিব কৈছে x - a ৰে হৰণ কৰিব কৈছে a আছিলে আমাৰ -1 x - a তাৰ মানে কিমান হ'ব x - 1 তাৰ মানে কি হ'ব x + 1 আমি x + 1 এ হৰণ কৰিছো না ইয়াত x + 1 এ হৰণ কৰিছো x + 1 এ হৰণ কৰিলে কি হ'ব হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব pa ভাগশেষটো কি আছিল 0 pa কিমান লাইছিলে আমাৰ pa মানে কি এই জায়গাত আমি কি বহাম -1 বহাম pa কিমান লাইছিলে 0 লাইছিলে আৰু ভাগশেষটো কিমান লাইছিলে 0 লাইছিলে গতিকে কি কৈছে হেতুৱে কৈছে উপপাদ্যটো এটা উদাহৰণ দিছো মই তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব উদাহৰণটো চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আমি দীঘল হৰণ নকৰি পেলাই ভাগশেষ উপপাদ্যটো ব্যৱহাৰ কৰি আমি ভাগশেষটো নিৰ্ণয় কৰিব পাৰো চোৱা আমাক দিছে হৰণ কৰিব দিছে x⁴ + x³ - 2x² + x + 1 এই বহুপদ ৰাশিটোক x - 1 এৰে হৰণ কৰিলে পোৱা যেটো ভাগশেষটো আমাক নিৰ্ণয় কৰিব দিছে প্ৰথম কামটো আমাৰ কি আছিল যেটো ভাজক বহুপদটো আমি কি কৰিম x - 1 ৰ 0 নিৰ্ণয় কৰিম x - 1 ৰ 0 কিমান হ'ব 1 হ'ব px আমি ধৰি লৈছো যেটো ভাজ্য বহুপদটো x³ - 2x² + x + 1 এতিয়া আমি কি উলিয়াম ইয়াৰ যেটো 0 x = 1 লাইছিলে এতিয়া x ৰ জায়গাত আমি কি কৰিম 1 বহাই দিম p1 উলিয়াম তেতিয়া আমাৰ ওলাই যাব ভাগশেষটো x⁴ আছে তাৰ মানে আমি কি বহাব লাগিব 1⁴ + 1³ - 2 * 1² + 1 + 1 কি হ'ব 1⁴ মানে 1 1³ 1 - 2 + 1 + 1 চাৰিটা 1 আছে 4 - 2 = 2 ভাগশেষ কিমান লালে আমাৰ 2 এটো হৈছে একেবাৰে সিম্পল নিয়ম যদি আমি হৰণ কৰি চাও হৰণ কৰি আমি সত্যাপন কৰি চাম x - 1 এৰ এতিয়া কেইবাৰ যাব x³ হলে হৈ যাব x⁴ - x³ ওপৰত আছে +x³ তলতো আছে +x³ মানে মাইনাসটো আমি প্লাস বুলি ধৰি ল'ব লাগিব মনতে ভাবি ল'ব লাগিব গতিকে হৈ গ'ল 2x³ ওপৰৰ পৰা যদি নামি আহে তেতিয়া চিনৰ খাল খলনি নহয় আমি মনত ৰাখিব লাগিব এতিয়া x - 1 ৰ লগত কি পূৰণ কৰিলে -2x³ হ'ব -2x² ঠিক আছে
কি হ'ব পূৰণ কৰিলে x * -2x² 2x³ এটো প্লাস চিন হ'ব তাৰপিছত -1 * +2x² কিমান হ'ব -2x² এইটা কটাকটি যাব এটো কটাকটি যাব তললে নামি আহিলে x + 1 এটা x + 1 ক x - 1 এর কেবাৰ যাব এবাৰ দিছাও আমি এবাৰ দিলে কি হ'ব ইয়াত x - 1 x কটাকটি গল ওপৰত +1 আছিল তলটো +1 বুলি আমি ধৰি লম কি হ'ব 2 বাকি কি ৰৈ গল 2 আমি সোয়া ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰি আমি বাকি কিমান পাইছিলো 2 পাইছিলো গতিকে ভাগশেষ উপপাদ্যটো ব্যৱহাৰ কৰিলে কি হয় আমাৰ এনে ধৰণে ভাগশেষ উলিওৱাত সুবিধা হয় তোমালোকে এখিনি ভালকে চাই লবা আৰু নেক্সট ক্লাছত আমি ডিসকাস কৰিম অনুশীলনী 2.3 যদি কিবা নুবুজা থাকে তলত কমেন্ট কৰি জনাবা পিছৰ ক্লাছত মই এখিনি ৰিপিট কৰি দিম যদি ভিডিওটো ভাল পালা তেনে হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিও আপডেট বিলাক পাই থাকিবৰ কাৰণে ধন্যবাদ